আমাৰ বিত্তীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ ৰাজ্যসভাৰ MP ৰেণুকা নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি তেখেত দীপেন বড়ো ডাঙৰীয়াৰ আমি এটা সজাতি দলে আজি আমাৰ গৃহমন্ত্ৰী তেখেত অমিত শ্বাহ ডাঙৰীয়া তেখেতৰ বাসভৱনত আহি আমি সাক্ষাৎ কৰিছিলোঁ। উদ্দেশ্যটো হ'ল যে যিহেতু এতিয়া দিল্লীত বিজেপি হিচাপে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে, এটা বিজয় সাব্যস্ত কৰিব পাৰিলে, তাৰো এটা আমি ধন্যবাদ কংগ্ৰেচুলেশ্যন দিয়াৰ কাৰণে আমি আহিছোঁ। আৰু লগতে যিহেতু এই সদনত এই সত্ৰতেই আমাৰ 125 এমেণ্ডমেণ্ট আহিব লগা আছে, সেইটো সম্পৰ্কেও আমি তেখেতক সেইখিনি কথা যে 125 এমেণ্ডমেণ্ট নিশ্চয়কৈ আমাক যিটো বিত্তীয় চুক্তিৰ দফাবোৰ যদি আমি আখৰে আখৰে যদি হয়তো যদি ইমপ্লিমেণ্ট কৰিব লাগে, তেতিয়াহ'লে 125 এমেণ্ডমেণ্ট অতিকৈ জৰুৰী। তাৰ বাবেও তেখেতৰ ওচৰত আমি সেইখিনি কথা লৈ আহিছিলোঁ। আৰু তাতে 280 আৰ্টিকেল যে ফাইনেন্সিয়েল যিখিনি সংশোধন লাগে সেইখিনিও আমি তেখেতৰ লগত কথা পাতিছোঁ। অলপ আগতে আমাৰ দীপেন বড়ো ডাঙৰীয়া কোৱাৰ লেখীয়াকৈ যে নিত্যানন্দ ৰায় ডাঙৰীয়া তেখেতৰ লগতো আমাৰ আলোচনা হৈ আছে, আৰু গোবিন্দ মোহনৰ আমাৰ যি ছেক্ৰেটাৰী তেখেতৰ লগতো আলোচনা চলি আছে। এইটো খাটাং যে এইবাৰৰ যিটো ছেশ্যন, এই ছেশ্যনতেই এই 125 এমেণ্ডমেণ্ট নিশ্চয়কৈ আহিব। আৰু আমি বিশেষকৈ আশা ৰাখিছোঁ যে মাৰ্চৰ পৰা এপ্ৰিললৈকে যিখিনি ছেকেণ্ড পেজৰ যিখিনি অধিৱেশন হ'ব এইখিনিতে নিশ্চয়কৈ আহিব। আৰু ইয়াৰ দ্বাৰা আমাৰ যিটো শান্তি চুক্তি, এই শান্তি চুক্তিৰ কৰাৰ পিছতে আমাৰ বড়োলেণ্ড অঞ্চলত যে শান্তি আহিলে, গোটেই অসমৰ শান্তি আহিলে, আৰু সেই বিত্তীয় চুক্তিকে আগ ধৰি যিটো গোটেই নৰ্থ ইষ্টত এতিয়া শান্তিৰ বাতাবৰণ নিশ্চয়কৈ আহিলে। সেইকাৰণে আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, যশস্বী প্ৰধানমন্ত্ৰী তেখেত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু ভাল এটা কাম কৰি ভাল এটা দিশত গোটেই নৰ্থ ইষ্টতেই আমাৰ যিখিনি আৰ্মছ ৰেভলিউশ্যন সেইটো নোহোৱা কৰাৰ যিখিনি প্ৰচেষ্টা লৈছে, আৰু সেইকাৰণে যিটো বিত্তীয় চুক্তি এটা হাত ধৰি গোটেইখিনি কৰা হ'ল, সেইকাৰণে তেখেতসকলেও সেইটোত মানে অতিকৈ কৰাৰ কাৰণে আগ্ৰহী। আৰু সেইটো নিশ্চয়কৈ 125 এমেণ্ডমেণ্ট আৰু 280 আৰ্টিকেলৰ যিখিনি এমেণ্ডমেণ্ট সেইখিনি নিশ্চয়কৈ আহিব। আৰু ইয়াৰ দ্বাৰা বিত্তীয় অঞ্চল বা গোটেই অসম বা নৰ্থ ইষ্টত শান্তি পাৰ্মানেণ্টলি আমি নিশ্চয়কৈ স্থাপন কৰিব লাগিব। এইটো এটা আধাৰ হিচাপে, সেইকাৰণে আমাৰ বিশ্বাসী।